নমস্কাৰ, মোৰ চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ ভাল আশা কৰোঁ আপোনালোকৰ ভালে। মই আজি আপোনালোকক নাৰিকল দিয়া টেকেলি পিঠা দেখুৱাম। এইটো পকা পিঠা বুলিও কয়, সকলোৱে জানেই, আজিকালি প্ৰায় নোহোৱাই হৈছে। কিন্তু আহকচোন মই কেনেদৰে বনাওঁ, ভিডিঅ'টো শেষলৈকে চাব। পিঠাখিনি বনাবৰ কাৰণে মই নাৰিকল ৰুকি লৈছোঁ। গুড়িখিনি ভালদৰে মিহি কৰি ৰুকি লৈছোঁ আৰু চাউলৰ গুড়িখিনি। এতিয়া ইয়াত আন্দাজমতে নিমখ দিম, দি পেলাই এইখিনি ভালদৰে পানীৰে সানি ল'ব লাগিব। তেতিয়াহে অলপ পিঠাটো হ'ব, নহ'লে অলপ জৰজৰীয়া হৈ আছে না, ভালদৰে সানি ল'ব লাগিব। পানীটো কমে দি থাকিব লাগিব, নহ'লে বেছি টেপটেপীয়া হৈ গ'লে নহ'ব, অলপ জোখত লাগিব। ইয়াত মই এতিয়া অলপ কেঁচা নাৰিকল এনেদৰে ছটিয়াই দিম, তেতিয়া খাবলৈ বেছি সোৱাদ হয়। এতিয়া মোৰ এনেদৰে ভালদৰে সানা হৈ গ'ল। এতিয়া এইখিনি এনেদৰে চালি ল'ব লাগিব চালনীত। অলপ মাখা হৈ আছে, এইখিনি ভালদৰে এনেদৰে দি গোটেইখিনি চালি ল'ব লাগিব। পিঠা বনোৱাৰ কাৰণে চাউলখিনি গুড়াখিনি মোৰ ভালদৰে ৰেডি হৈ গ'ল। পিঠা বনোৱাৰ কাৰণে মই চালি তালি ভালদৰে লৈ লৈছোঁ। এতিয়া মই নাৰিকলখিনি আৰু গুড়খিনি ইয়াতে ভাজি ল'ম ভালদৰে পিঠাত দিয়াৰ কাৰণে। একেলগে মই গুড়খিনিও দি দিম। এনেদৰে বেছি ভাজিব নালাগে, অলপ ভাজিলে হ'ব। ইফালে মই কেটলিটো বহাই দিছোঁ পিঠা বনোৱাৰ কাৰণে। পানীখিনি গৰম হ'ব লাগিব আৰু ইয়াত পানী বেছিকৈ দিয়া নাই, পিঠাটোত যাতে লাগি নাযায়, পানী অলপ কমকৈ দিছোঁ। পানীখিনি উতল হোৱাৰ পিছত ইয়াত পিঠাটো বহাই দিম আৰু ইয়াত এটা মই সোপাৰি দিছোঁ যাতে ভাপটো ওলাই নাযায়। গুড়খিনি মোৰ ভাজা হৈয়ে গ'ল, এতিয়া পিঠাত দিব পৰা ৰেডি হৈ গৈছে। কেটলি মুখত দিয়া পিঠাটো বনাবৰ কাৰণে এনেকুৱা এখন ভাল কটন কাপোৰ লাগিব আৰু ইয়াত ঢাকনিখনত মই এনেদৰে অলপ তেল মচি দিছোঁ যাতে পিঠাখিনি কামত দিয়ে নধৰে, লাগি নধৰে। এতিয়া চাই থাককচোন এনেদৰে কেনেকৈ দিছোঁ। খাবলৈ কিন্তু খুব সোৱাদ হয়। এতিয়া দি ইয়াৰ পিছত আৰু এনেদৰে গুড়া দি দিছোঁ, কিন্তু হেঁচি দিব নালাগে, হেঁচি দিলে পিঠাটো নহ'ব। এনেদৰে থাকিলে তেতিয়া তৎক্ষণাত হৈ যাব। এতিয়া ইয়াত এনেদৰে বহাই দিব লাগিব। আজিকালি এইবিলাক নোহোৱাই হৈছে কেটলি মুখত দিয়া, কিন্তু আমি আগতে এইবিলাক পিঠা বহুত খাইছিলোঁ। আৰু এইটো কেটলি বৰ্তমান বয়স ইয়াৰ বহুত বছৰ, 93 চনৰে এইটো কেটলি, মোৰ বিয়াৰে।
পিঠাটো হৈছে নে হোৱা নাই এনেদৰে লাৰি চালে গম পাব। যেতিয়া ভাপটো ইয়ালৈকে উঠি আহিব তেতিয়া জানিব যে পিঠাটো হৈছে। বেছি সময় নালাগে, পানীখিনি উতলিলে প্ৰায় ক'ৰবাত 2-3 মিনিটমানতে হৈয়ে যায়। এইটো হৈছে, চাওকচোন। এইটো হৈয়ে গৈছে। আৰু এটা বনাই দেখুৱাওঁ, চাবচোন। এইখিনি এনেদৰে দি, কিন্তু বেছি টানকৈ দিব নালাগিব, আলসুলীয়া ভাৱত দি দিব লাগিব। আৰু এতিয়া যেতিয়া কেইটামান পিঠা বনোৱা হ'ব, পানীটো কমি যাব, আপোনালোকে পানীটো আৰু ভৰাই দি থাকিব লাগিব। এইটো পিঠাও হৈয়ে গ'ল। এনেদৰে মই গোটেইখিনি পিঠা বনাই ল'ম। কিন্তু দোকানৰ বস্তু খোৱাতকৈ এনেদৰে ঘৰতে বনাই খাব পাৰিলে ভাল, আৰু খায়ো ভাল লাগে, কোনোবা আহিলে খুৱাবও ভাল লাগে। চাই থাকিবচোন, গোটেইখিনি পিঠা বনাই থাকিম। পিঠা বনোৱা মোৰ হৈ গ'ল। যোগাৰখিনি কৰি লোৱাৰ পিছত বনাবলৈ একেবাৰে সহজ, খুব তৎক্ষণাতে হৈ যায়। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এটা পিঠা ভাঙি দিম মই, চাবচোন কেনেকুৱা হৈছে। খুব ধুনীয়া হৈছে দেখিবলৈ, খাবলৈও কিন্তু সোৱাদ হৈছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।